কি খবৰ কৰে সকলো ভালে আছে, ময়ো ভালে আছোঁ। মই ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এনেই অলপমান ক্লিপ লোৱা যাব ভিডিঅ', তো সকলোৱে চাব বুলি আশা ৰাখিলোঁ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল মনিকা লগ। ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কুকাৰৰ হেৰি এই কি চব্জি ৰঙালাও বন্ধাকবি চলি আছে বাইদেউহঁতক মতা গৈছে চলি আছে পিঁয়াজ আদা নহৰু মছলা জলকীয়াটো ইয়াতে ভাল নাই আমাৰ গিলাচতে খুন্দি দিছোঁ আৰু নিমখ দিয়া হ'ল, চিকেন যিমান এইখিনিতে কওঁ বহুতে মানে ভাজি বস্তুটো এনেকৈ নলয় সানি নলয় এতিয়া সানিলে ভাল পাওঁ যাৰ যিটো পৰিমাণ মানে দিলে হ'ব লাগে। মই ইয়াত দিছোঁ হালধি জিৰা অলপ মছলা দিছোঁ, পিঁয়াজ দিছোঁ, দি পেলাই মই এনেকৈ সানি ল'লে বেছি ভাল পাওঁ আৰু ভালো লাগে। অলপ মছলা দিলোঁ মই সেইটো দেখুৱাই দিছোঁ। এয়া মায়ে বনাইছে তৰকাৰী, এই দালি, এই টক বিলাহী টক ন লহৰা গৰম হৈছে তেল দিলোঁ, তেলটো গৰম হ'ব লাগিব। সানি দিয়া গৈছে, ইয়াতে মায়ে তেল গৰম হ'ল, তেল গৰম হ'ল ইয়াতে পিঁয়াজ দিলোঁ, মছলা সিজাই ল'ব লাগিব। মছলা দিছোঁ আদা নহৰু দি পেলাই লহৰতে যাব কৰকচোন সৰু হৈছে, লহৰতে যাব কৰকচোন সৰু হৈছে। মাংস বনাই আছোঁ, আজিকালি আচলতে জুইত বনালে বেছি সহজ হয়, বেছি চিকেনটো মজা লৈ পেলাই ইয়াত কিবা আলু দিছোঁ, আলু দি অলপ লাৰি পেলাই পানী দিব লাগিব। মই ধুনীয়াকৈ আলু কৰি দিয়া হ'ল, এতিয়া ঢাকন মাৰি থৈ দিছোঁ। এতিয়া ভাঙি দিয়া যাব, বঢ়িয়া আঞ্জা হৈ গ'ল। ইয়াত ভাত ৰেডি হ'ল, এতিয়া অলপ দেখাই দিছোঁ। মোবাইল মোবাইল খালি মোবাইল এইটো আমাৰ মৰমৰ বেনাৰ। দেখাই নাপাবি।